Hello everyone, welcome to my YouTube channel. কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আৰু ৰাতিপুৱাই আজি ভাবিছো যে লং ভিডিও এটাকে বনাও গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ৰাতিপুৱা উঠি কৰি লৈ এফালে বনাই আছো চাহ আৰু চাহৰ লগত খাবৰ কাৰণে উলিয়াই লৈছো এয়া বিস্কুট চাহ লগতে এই পিঠাটো কোনে কোনে চিনি পাইছে বাৰু কমেন্ট কৰিবচোন সত পূজাত দিয়া পিঠাটো ঠেকুৱা বুলি নকয় জানো আপোনালোকে খাইনে বাৰু মই কিন্তু বহুত বেছি ভাল পাওঁ খাই আৰু এতিয়া যেহেতু ঠাণ্ডা দিন আহি গল ঠাণ্ডা দিনৰ ৰ'দত বহি বহি এই চাহ খোৱাৰ মজাই বেলেগ নহয় জানো মানে বাহিৰত খাইছো কিয়নো এফালে পোৱালিক মানে আইতাহতে লৈ গল সেইকাৰণে মই চাহ খাই খাই আহি পেলাই বাহিৰ পালোহি এফালে হিউ একদম গৈ পেলাই খুৰীহঁতৰ ওচৰ পালেগে আৰু এফালে চাহ খাই কৰি উঠি মই তাক লৈ আহিলো মানে হি গাত যেহেতু কাপোৰ চাপোৰ নাছিলে অলপ অলপ বতাহো দি আছে ৰ'দ যদিও সেইকাৰণে তাক লৈ আহিলো এফালে চাহ এফালে চাহ এফালে চাহ এফালে চোৱা টুটুলু আমি এফালে চাম দেই ইফালে বাবা হাই গাইজ কোৱা হাই গাইজ হেল্ল' কি খবৰ আমি ৰ'দ লৈছোঁ কোৱা আমি ৰ'দ লৈছোঁ ৰ'দ ল'বলৈ আহিছোঁ ন অলপ অলপ ডাঙৰ হৈছে যে একদম তাৰ অকমান দুষ্টামিবোৰ আহি গৈছে একদম ভিতৰত নাথাকাই হৈছে এনি টাইম খালি খেলিয়ে থাকিব লাগে যিখিনি টাইম শুৱে সেইখিনি টাইম ভালকৈ শুৱে আৰু এয়া দেখিছেনে তাৰ দুষ্টামিবোৰ মানে ক'ত যে চাই থাকে সিহে জানে মই তাক চাই থাকোঁ কিন্তু সি আকৌ গৈ পেলাই ওপৰলৈহে চাই থাকে হাই কোৱা হাই 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 কিয় কান্দিছা নাই 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 গা ধুবা এতিয়া তুমি ন সেইকাৰণে কান্দিছা পপনি আহিছে পপনি আহিছে কান্দিছা নে হাঁহিছা নে কি কৰিছা মাতি আছা মাতিহে আছা তুমি কাক মাতিছা এইফালে জলফাই উলিয়াই ললো ৰ'দত বহি বহি খাওঁ বুলি বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে আজি একদম হেঁপাহ পলে ভালকৈ জলফাই খালোঁ আৰু এইফালে পোৱালি গা পা ধুই পেলাই শুইছে তাৰ খোৱা ষ্টাইলটো দেখিছেনে মই মানে ভিডিঅ' নবনোৱাকৈ থাকিবই নোৱাৰিলোঁ তাৰ যিহে একদম খোৱা ষ্টাইল বোলো ভিডিঅ' অকণ ৰখাই থৈ দিওঁ আৰু এতিয়া ধুনীয়াকৈ শুলে যিহেতু গা চা ধুই কৰি মালিচ কৰিলে একদম পুৰা টোপনি এতিয়া গম নাপায় আৰু এইখিনি টাইম একদম শান্তি হৈ থাকিব তাৰপিছত যিহেতু টেঙা খাইছিলোঁ খালী পেটতে সেইকাৰণে এতিয়া খালোঁ ৰুটি আৰু বইল চব্জি এয়া আকৌ তেল দি বনোৱা নহয় দেই বইল চব্জিহে কেতিয়াবা ৰেচিপিটো বনাম বাৰু মানে এতিয়া হৈছে মেইন ভিডিঅ'টোৰ কথা কওঁ যে দেওবাৰ দিনটোত কিয় মানে তেল দিয়া নাখাওঁ দিনটো ভাত কিয় নাখাওঁ মানে কি হয় যিহেতু দেওবাৰ দিনটোতে মা মানে আমাৰ পৰা দূৰ হৈছিলে ন সেইকাৰণে মাৰ মৃত্যুদিন হিচাপে সেইকাৰণে মানে দেওবাৰ দিনটোত তেল মৰা বস্তু নাখাওঁৱেই ৰাতিপুৱা তেনেকৈ চাহ খাওঁ চাহ খাই কৰি দুপৰীয়া ৰুটি বা বইল চব্জি নহ'লে আলু পিটিকা তেনেকৈ খাওঁ আৰু একেবাৰে সন্ধিয়া টাইমতহে মানে বইল ভাত খাওঁ তেল দিয়া বস্তু মানে আজিৰ দিনটোত একো নাখাওঁৱেই আৰু গাইজ যেতিয়া মই মানে তাৰ লগত শুই আছিলোঁ তেতিয়া সি ভালকৈ শুই থাকিব ধৰি পেলাই যেতিয়া শুই থাকিব কিন্তু উঠি অহাৰ লগে লগে মানে সিও উঠি যাব এতিয়া তাৰ টোপনি পূৰা নহ'লেই আৰু এইফালে উলিয়াই লৈছোঁ ডালিম আৰু আপেল খাবৰ কাৰণে আবেলি টাইমত যিহেতু ৰুটি খাইছিলোঁ অলপ অলপ ভোক লাগি আছিলে তাৰপিছত আবেলি টাইমত আহিলোঁ অলপ বাহিৰলৈ আৰু এই টাইমখিনি মালে বহুত বেছি মনত পৰে কিয়নো মা আৰু বৰমা দুজনী একদম মানে ৰাস্তাতে ফুৰি থাকে সেই দৃশ্যটো একদম বহুত বেছি মনলৈ আহি থাকে সেইকাৰণে মানে এই সময়খিনি মানে যাওঁ নাযাওঁকৈ যায় আৰু এতিয়া পোৱালিক চাওকচোন খুৰীয়ে লৈ আহিছে তাৰ একদম যি হাঁহি কি কৰিলোনো মই নেচাওঁ যে আৰু সন্ধিয়া টাইমত মই এনেকৈ সদায় পূজা কৰোঁ মা য'তে আছে যাতে ভালকৈ থাকে আৰু আমাক সকলোকে যাতে চাই থাকে তাৰ পৰাই তাৰপিছত আকৌ খালোঁ চাহ এই পিঠাটো শেষ নোহোৱালৈকে কিন্তু খায়ে থাকিম
আৰু এইফালে এতিয়া সি অলপ টাইম শুব মানে সি মালিচ চালিচ কৰি দিয়াৰ পিছতে শুই যায় সন্ধিয়া টাইমত আৰু তাক খুৱাই পেলাই মই সাইডতে তাৰ ওচৰতে এইবিলাক লিখি আছিলোঁ কিয়নো সি শুই থাকিলেহে কামবোৰ কৰিব পাৰোঁ নহ'লে উঠিলে আকৌ ল'বই লাগে আৰু ৰাতিলে খাইছোঁ বইল ভাত কিয় মই কৈছোঁ ভিডিঅ'ত আৰু এইফালে সি শুয়ে আছে এতিয়ালৈকে উঠা নাই আজি মোৰ ব্লগটো ইমানেই আছিলে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই